নমস্কাৰ বন্ধু বান্ধৱীসকল, লগতে মোৰ বাইদেউ বন্ধুসকল, আপোনালোকে কেনেকুৱা আছে? সকলোৱে ভালে আছে, মই ভাল আছোঁ। মই আহিছোঁ আপোনালোকৰ মাজত গীতিকা কিচেন ব্লগ লৈ, আৰু আজি বনাম মই বহুত টেষ্টি খানা। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। আহক ভিডিঅ'টো বেছি দেৰি নকৰি ব্লগ আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমতে মই গেছটো জ্বলাই কেৰাহীটো বহাই দিছোঁ, আৰু কেৰাহীটো ধুনীয়াকৈ গৰম হৈ গৈছে। আৰু ইয়াতে দি দিলে চুজি। এয়া চাওক, চুজি দি আছোঁ। আৰু মই আজি বহুত টেষ্টিকৈ চুজিৰ ৰেচিপি বনাবলৈ গৈ আছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। আৰু যোনে বাইদেউ নবৌসকল মোৰ চেনেলত নতুনকৈ ভিডিঅ' চাই আছে, প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ ভিডিঅ'বোৰ ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব প্লিজ। বন্ধু বান্ধৱীসকল, এয়া চাওক, মই চুজিটো কিমান ধুনীয়াকৈ ভাজি লৈ আছোঁ। আৰু চুজিটো মই অলপ ৰঙা এনেকৈ ভাজি লওঁ। আজি বনাওঁ মই চুজি দি সন্দেশ। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। বন্ধু বান্ধৱীসকল, এয়া চাওক, মোৰ চুজিবোৰ ভজা হৈ গৈছে। আৰু এতিয়া দি দিম মই ইয়াতে পানী। এয়া পানী দি আছোঁ, চাওক আপোনালোকে, এটা সৰু মগ দি পানী দি দিছোঁ। আৰু এতিয়া মই ইয়াতে আকৌ অলপমান খাটি দিম। এয়া খাটি দি আছোঁ, চাওক আপোনালোকে। আৰু এতিয়া মই ইয়াতে দি দিম চেনি। এয়া চাওক, সোৱাদ অনুসৰি চেনি দি আছোঁ। আৰু আপোনালোকে যিমান সোৱাদে খায় সিমান পৰিমাণে চেনি দি দিব। এয়া চেনি দি দিলোঁ, আৰু এতিয়া আকৌ অলপমান কাটি দি আছোঁ চেনিটো মিলাই। বন্ধু বান্ধৱীসকল, এতিয়া দি দিম মই ইয়াতে গাখীৰ। এয়া গাখীৰ 1 পোৱামান দি দিছোঁ। আপোনালোকে এনেকৈ দিব পাৰে, তাৰ বেছিও দিব পাৰে। এয়া চাওক, দি দিলোঁ, আৰু এতিয়া ধুনীয়াকৈ মিলাই আছোঁ গাখীৰবোৰো। গাখীৰবোৰ অলপমান শুকাই ল'ম। বন্ধু বান্ধৱীসকল, লগতে মোৰ বাইদেউ নবৌসকল, এয়া চাওক, মই কিমান ধুনীয়াকৈ সহজ পদ্ধতিৰে আপোনালোকক চুজি দি সন্দেশ বনোৱা দেখুৱাই দি আছোঁ। আপোনালোকে ঘৰত এইবাৰ ট্ৰাই কৰিব, বহুত টেষ্টি লাগে খাবলৈ। ইয়াতে দি দিলোঁ মই প্ৰথমতে কিচমিচ। ইয়াতে দি দিম মই অলপমান চিৰিকল। আপোনালোকেতো চিৰিকল চিনিয়ে পায়। চিৰিকল দি দিলোঁ, আৰু এতিয়া আকৌ অলপমান মিলাই আছোঁ, চাওক আপোনালোকে। বন্ধু বান্ধৱীসকল, লগতে মোৰ বাইদেউ নবৌসকল, এয়া চাওক, মোৰ চুজিবোৰ মিহলোৱা হৈ গৈছে। আৰু এটা সৰু বাতিত মই লৈ গৈছোঁ। চাওক আপোনালোকে, এতিয়া মই অলপমান ঠাণ্ডা হ'বলৈ দি দিছোঁ। বন্ধু বান্ধৱীসকল, এয়া চাওক, মোৰ চুজিটো ঠাণ্ডা হৈ গৈছে। আৰু এতিয়া মই চুজিটো কেনেকৈ লৈ আছোঁ, চাওক আপোনালোকে। এটা সৰু কঠাৰীৰ সহায়ত কেনেকৈ লৈ আছোঁ, চাওক। বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো এইখিনিয়ে বনালে। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাইছে। যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যোনে বাইদেউ নবৌসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এতিয়া নেক্সট ভিডিঅ'লৈ আহি আছোঁ। এতিয়া থেংক ইউ, বাই বাই।